যদি মই আপোনাক সুধো যে ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি, আপুনি ডাইৰেক্ট ক'ব যে ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকী। আৰু যদি মই আপোনাক সুধো যে আমাৰ জাতিৰ পিতা কোন হয়, আপুনি তেতিয়াও ডাইৰেক্ট ক'ব যে মহাত্মা গান্ধী। আৰু লগতে মই যদি আপোনাক সুধো যে আমি ৰাস্তাৰ কোনফালে খোজ কাঢ়িব লাগে, সোঁফাল নে বাওঁফাল, তেতিয়া আপুনি মোক প্ৰশ্ন কৰিব যে কি বাচ্চাৰ কুৱেশ্যন সুধি আছো। কিন্তু শুনক, আমি ৰাস্তাৰ সদায় বাওঁফালে নহয়, আমি ৰাস্তাৰ সদায় সোঁফালে খোজ কাঢ়িব লাগে। मित्रों, बचपन से हमें सिखाया गया है कि हमेशा बाएं चलें, कीप योर लेफ्ट। लेकिन ध्यान रखिएगा, ये केवल गाड़ियों के लिए है, पैदल चलने वालों के लिए नहीं। पैदल वाले हमेशा दाहिने चले ताकि गाड़ी उनके सामने से आती दिखाई पड़े, ड्राइवर को आप दिखे, आपको गाड़ी दिखे। पैदल चलते समय कृपया इस नियम का पालन जरूर करें, कीप योर राइट। জাতিৰ পিতা আমাৰ মহাত্মা গান্ধী নহয়, কাৰণ আমাৰ ভাৰতৰ কোনো অফিচিয়েল জাতিৰ পিতা নাই। देश के राष्ट्रपिता यानी फादर ऑफ द नेशन गांधी जी हैं। लेकिन क्या ये बात सच है? देखिए, इस चीज को वेरीफाई करने के लिए जब एक आरटीआई डाली गई तो यूनियन कल्चर मिनिस्ट्री ने रिस्पांस करते हुए कहा कि महात्मा गांधी जी को कभी भी फादर ऑफ द नेशन की उपाधि गवर्नमेंट ऑफ इंडिया से नहीं दी गई और इससे रिलेटेड कभी भी कोई रूल या फिर ऑर्डिनेंस पास नहीं हुआ है। इससे पहले भी एक 12 साल की बच्ची ने इंडिया के प्रेसिडेंट और प्राइम मिनिस्टर को लिखा था कि महात्मा गांधी जी को फादर ऑफ द नेशन डिक्लेयर किया जाना चाहिए। तो इस पे होम मिनिस्ट्री ने जवाब दिया कि ऐसा इसलिए नहीं हो सकता क्योंकि आर्टिकल 18 के हिसाब से सिर्फ एजुकेशन और मिलिट्री के फील्ड के लोगों को ही टाइटल दिए जा सकते हैं। तो बाय द लॉ हमारे देश में कोई डिक्लेयर्ड फादर ऑफ द नेशन नहीं है। লগতে হকীও আমাৰ ৰাষ্ট্ৰীয় খেল নহয়, কাৰণ ভাৰতৰ এতিয়ালৈকে কোনো ধৰণৰ ৰাষ্ট্ৰীয় খেল নাই। শুনি অলপ চক হ'লনে আপোনালোক? হয়, ময়ো চক পাইছিলোঁ যেতিয়া মই এইবোৰ তথ্য জানিব পাইছিলোঁ। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে এই ভুল তথ্যবোৰ আমি কেনেকৈ শিকিলোঁ? আপোনালোকক মই সোধাৰ লগে লগে আপোনালোকৰ মাইণ্ডত সেই এনচাৰকেইটা কিয় আহিল? আৰু তাৰ এনচাৰটো হ'ল স্কুল। মনত কৰক, আপোনাকো স্কুলতে শিকাইছিল যে আমাৰ জাতিৰ পিতা কোন? মহাত্মা গান্ধী। আমাৰ ৰাষ্ট্ৰীয় খেল কি? হকী। ৰাস্তাৰ কোনফালে খোজ কাঢ়িব লাগে? বাওঁফালে। এই গোটেইবোৰ আমাক আমাৰ স্কুলত শিকোৱা গৈছিল। আৰু আজি মই কথা পাতিম আমাৰ এই স্কুল বা আমাৰ এই এডুকেশ্যন ছিষ্টেমৰ ওপৰতে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰুৰ পৰা আমাক এটা কথাই শিকোৱা গৈছে যে ভাল নম্বৰ আনা, লাইফটো ছেট হৈ যাব। আৰু এই নাম্বাৰ আনা ৰেচটোতে আমাৰ গোটেই সৰুকাল, আমাৰ বচপন আমাৰ গুচি যায়। ৰাতিপুৱা স্কুল, তাৰপিছত টিউচন, তাৰপিছত হোমৱৰ্ক, তাৰপিছত এক্সামৰ প্ৰেছাৰ। কিন্তু ইমানবোৰ কৰাৰ পিছতো স্কুলে আমাক আমাৰ লাইফটো কেনেকৈ হেণ্ডেল কৰিব লাগে এইটো শিকাইছেনে কেতিয়াবা? নাই শিকোৱা। স্কুলত আমাক কি কৰা যায়? স্কুলত আমাক কেৱল এনচাৰ্ছ ৰট্টা মাৰিব দিয়ে, এনচাৰ্ছ মুখস্থ কৰিব দিয়ে। बता दो रटना कैसे है? 3 स्टेप टेक्निक है। जोर जोर से पढ़ो 5 बार, देख देख के लिखो 3 बार और बिना देखे लिखो 2 बार। इजी? चलो मुझे पढ़ना है। আমাক বুজোৱা নাযায়। এক্সামৰ কাৰণে পঢ়া, নম্বৰ আনা, তাৰপিছত চব পাহৰি যোৱা। আৰু সঁচা কথা ক'ব গ'লে আজিনো কিমান মানুহে এলজেব্ৰা, ট্ৰিগনমেট্ৰি এইবোৰ ইউজ কৰে, কিন্তু কমিউনিকেশ্যন স্কিল, পাব্লিক স্পিকিং, ফাইনেন্সিয়েল নলেজ, মেণ্টেল হেল্থ, এই যিবোৰ ইম্পৰ্টেণ্ট বস্তু আছে ন, এইবোৰ আমাক প্ৰপাৰলি কেতিয়াও শিকোৱাই নগ'ল। ভাৰতত ষ্টুডেণ্ট হোৱাটো কেতিয়াবা ষ্টুডেণ্ট হোৱাৰ নিচিনা লাগে, এটা প্ৰেছাৰ কুকাৰ হোৱাৰ নিচিনা লাগে। চব জাগাতে কম্পেৰিজন। শৰ্মাদাৰ ল'ৰা, তাৰ 95% আহিছে, ছায়েন্স লৈ লোৱা নহ'লে তোমাৰ লাইফ বেয়া হৈ যাব। আৰু লাহে লাহে ল'ৰা ছোৱালীবোৰে পঢ়া নহয়, কেৱল ফেইল হোৱাৰ পৰাই ভয় কৰিব আৰম্ভ কৰে। আৰু চবতকে ডাঙৰ প্ৰব্লেম এটাই যে আমাৰ এডুকেশ্যন চিষ্টেমে এইটো মানে যে প্ৰত্যেকটা ষ্টুডেণ্টে সমান। কিন্তু সঁচাকৈ ক'ব গ'লে গোটেইবোৰ ষ্টুডেণ্ট সমান নে? কাৰোবাৰ আৰ্টছ পচন্দ আছে, কোনোবাই কমাৰ্চ ভাল পায়, কোনোবাই মিউজিক, কোনোবাই এডিটিং, কোনোবাই স্পৰ্টছ। কিন্তু আমাৰ এই এডুকেশ্যন চিষ্টেমে সকলোকে কেৱল এখন এক্সাম পেপাৰেৰে জাজ কৰে। লাইক ধৰি লওক এটা মাছক গছত উঠাৰ পৰীক্ষা দিব দিয়াৰ নিচিনা হয়। আৰু লগতে যদি আপুনি গাঁও এৰিয়াৰ পৰা হয় বা স্মল টাউন, তেন্তেতো ষ্ট্ৰাগল আৰু বাঢ়ি যায়, কাৰণ ইণ্টাৰনেটৰ ব্যৱস্থা নাই, ফেচিলিটিছ কম, ইংলিছ কোৱাৰ ভয়, টিচাৰ্ছ কম থাকে। টেলেণ্ট বহু জেগাত আছে কিন্তু অপৰচুনিটিছ নাই। আজি গোটেই পৃথিৱী AI টেকনলজিৰ এৰাত চলি আছে। মানুহে ঘৰত বহি বহি এডিটিং, কোডিং, ডিজাইনিং, কণ্টেণ্ট ক্ৰিয়েশ্যনৰ পৰা পইচা ইনকাম কৰি আছে। কিন্তু বহুত স্কুলত এতিয়াও সেই পুৰণা ছিষ্টেমবোৰে চলি আছে। মুখস্থ কৰা, পৰীক্ষা দিয়া, নম্বৰ আনা, বাছ। কিন্তু আচলতে ক'ব গ'লে এডুকেশ্যনৰ মিনিং কি হ'ব লাগে? কেৱল নম্বৰ? ইয়া এজন ভাল মানুহ বনোৱা, এজন কনফিডেণ্ট মানুহ যিয়ে ভাবিব পাৰে, কমিউনিকেট কৰিব পাৰে আৰু আচল দুনিয়াখনক বুজিব পাৰে। স্কুল ইম্পৰ্টেণ্ট, ডিগ্ৰীও ইম্পৰ্টেণ্ট, কিন্তু নম্বৰ আনিলেই যে মানুহজন ইণ্টেলিজেণ্ট হ'ব সেইটো নহয়। ইণ্টাৰনেটে এটা বস্তু চেঞ্জ কৰি দিছে। আজি কোনো এজন মানুহে ইণ্টাৰনেটৰ সহায়ত যিকোনো বস্তু এটা শিকিব পাৰে। আৰু মোৰ মতে ভৱিষ্যত কেৱল সেইবোৰ মানুহৰে ভাল হ'ব যিয়ে প্ৰশ্ন কৰিব পাৰে। এনেকুৱা নহয় যে কেৱল মুখস্থ কৰি এক্সাম দিয়ে, কাৰণ এক্সামত পাছ কৰা আৰু লাইফত ছাকচেছফুল হোৱা এই দুয়োটা বস্তু বেলেগ বেলেগ। চতুৰ নহয়, ৰেঞ্চো হওক ৰেঞ্চো।
সো ভিডিওটো ভাল লাগিল যদি বা ভিডিওটো ৰিলেটেবল লাগিল যদি ভিডিওটো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিওটো নিজৰ কোনোবা ভাইটি ভণ্টি পেহী খুৰা যিমান যি আছে সবলৈকে শ্বেয়াৰ কৰক ভিডিওটো যাতে তেওঁলোকে বস্তুটো বুজি পায়